এবাৰ এজন ডেকা সন্যাসীয়ে নিজৰ প্ৰকৃত স্বৰূপটোৰ বিষয়ে জানিব বিচাৰিছিল। তেওঁ নিজৰ গুৰুক সুধিলে, মই আচলতে কোন সেইটো কেনেকৈ জানিব পাৰিম? গুৰুৱে হাঁহি এটা মাৰি ক'লে, হ্ৰদলৈ গৈ তোমাৰ প্ৰতিবিম্বটো চোৱা, তাত তুমি নিজৰ প্ৰকৃত স্বৰূপটো দেখা পাবা। ডেকা সন্যাসীজনে গুৰুৰ উপদেশ পালন কৰি হ্ৰদৰ ওচৰলৈ গ'ল। তেওঁ প্ৰতিবিম্বটোলৈ চাই জিলিকি থকা চকু আৰু শান্ত অভিব্যক্তিৰে এখন ধুনীয়া মুখ দেখিলে। তেওঁ ভাবিলে, এইটোৱেই মোৰ প্ৰকৃত স্বৰূপ, মই ধুনীয়া আৰু শান্ত। গুৰুৰ ওচৰলৈ উভতি আহি তেওঁ দেখা কথাখিনি ক'লে। গুৰুৱে অলপ সময় চিন্তা কৰিলে আৰু ক'লে, এতিয়া আকৌ হ্ৰদলৈ গৈ পানীত শিল এটা দলিয়াই দিয়া আৰু তাৰ পিছত তোমাৰ প্ৰতিবিম্বটো চাবা, তাত তুমি তোমাৰ প্ৰকৃত স্বৰূপটো দেখা পাবা। ডেকা সন্যাসীজনে তেওঁ কোৱাৰ দৰেই কৰিলে আৰু হ্ৰদটোত শিল এটা দলিয়াই দিলে। তেওঁ নিজৰ প্ৰতিবিম্বটোলৈ চালে আৰু ঢৌ আৰু ঢৌৰ সৈতে এটা বিকৃত প্ৰতিচ্ছবি দেখা পালে। তেওঁ ভাবিলে, এইটোৱেই মোৰ প্ৰকৃত স্বৰূপ, মই বিচলিত আৰু অস্থিৰ। তেওঁ পুনৰ গুৰুৰ ওচৰলৈ গৈ তেওঁ দেখা কথাখিনি ক'লে। গুৰুৱে হাঁহি এটা মাৰি ক'লে, এতিয়া আৰু এবাৰ হ্ৰদলৈ যোৱা আৰু পানীখিনি আকৌ শান্ত নোহোৱালৈকে অপেক্ষা কৰা, তাৰ পিছত তোমাৰ প্ৰতিবিম্বটো চাবা আৰু তাত তুমি তোমাৰ প্ৰকৃত স্বৰূপটো দেখা পাবা। ডেকা সন্যাসীজনে গুৰুৰ নিৰ্দেশ মানি হ্ৰদৰ কাষত ৰৈ থাকিল, যেতিয়ালৈকে পানীখিনি পুনৰ শান্ত নহয়। নিজৰ প্ৰতিবিম্বটোলৈ চাই তেওঁ শূন্যতাৰ বাহিৰে একো দেখা নেপালে। তেওঁ ভাবিলে, এয়াই মোৰ প্ৰকৃত স্বৰূপ, মই একো নহয় আৰু সকলো হয়। তেওঁ দৌৰি গৈ গুৰুক তেওঁ দেখা কথাখিনি ক'লে। গুৰুৱে তেওঁক সাৱটি ধৰি ক'লে, তুমি তোমাৰ প্ৰকৃত স্বৰূপটো আৱিষ্কাৰ কৰিছা। তুমি তোমাৰ ৰূপ নহয়, অনুভৱো নহয় আৰু চিন্তাও নহয়। এই সকলোবোৰ পৰিঘটনাৰ সাক্ষী হোৱা তুমি বিশুদ্ধ সচেতনতা, তুমি নিজেই হ্ৰদ। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।